সকলোকে মোৰ চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি মই এটা নতুন ৰেচিপি বনাইছো, হেতু হৈছে নৱাবী সেমাই। খাবলৈ বিৰাটি ভাল লাগে, ক্ৰিমি ডিলিশিয়াস, আৰু এটো আপোনালোকে এডভান্সত বনাই থৈ দিব পাৰে আৰু বহুত দিনলৈ খাই থাকিব পাৰে। মই এটো প্ৰথমবাৰৰ বাবে বনাইছিলো আৰু খাবলৈ বিৰাটি ভাল হৈছিল। আপোনালোকে এবাৰ ট্ৰাই কৰিব। তেনেহলে বলকচোন চাও কেনেদৰে বনালো। প্ৰথমতে মই এটা প্লেটত 4 পেকেট সেৱে লৈ লৈছো। মই ইয়াতে পাতল সেৱেটো ইউজ কৰিছো। পাতল সেৱে ল'ব লাগে, ডাঠ সেৱে ল'লে এই ৰেচিপিটো ভাল নহ'ব। আপোনালোকে লোকেল ষ্টৰত পাই যাব পাতল সেৱে বুলি ক'লে। এয়া চাওক মোৰ ভালদৰে ভঙা হৈ গৈছে। তাৰ পাছত মই গেছৰ ফ্লেমটো অন কৰি কেৰাহী এখন গৰম হোৱাত মই ইয়াতে 2 চামুচ বাটাৰ দি দিছো। আপোনালোকে ইয়াতে বাটাৰৰ সলনি ঘিউ দিব পাৰে, কিন্তু আপোনালোকে অইল একেবাৰে নিদিব। অইল দিলে আমাৰ ৰেচিপিটো বেয়া হৈ যাব, স্মেল এটা ওলায়। তাৰ পাছত মই ইয়াতে গোটেইখিনি সেৱে দি দিছো আৰু মই ৰঙচুৱা হোৱালৈকে লাৰি লাৰি ভাজি থাকিম। গেছৰ ফ্লেমটো একেবাৰে লোত হ'ব, নহ'লে তলত লাগি যাব আৰু আমি এইটো মুৰমুৰীয়া হোৱালৈকে ভাজি থাকিম। ক্ৰিস্পি হ'ব লাগিব, যিমানে ক্ৰিস্পি হ'ব সিমানেই খাবলৈ ভাল লাগিব। সো এতিয়া মই ভাজি আছো। এয়া চাওক মোৰ সেৱেখিনি অকণমান ৰঙা হৈছে। এনেতে মই ইয়াতে 3 চামুচ গুড়ি কৰি লোৱা চেনি দিছো। আপোনালোকে নিজৰ হিচাপত যিমান মিঠা লাগে সিমান দিব পাৰে। মই ইয়াতে 3 চামুচ দিছো। তাৰ পিছত মই ভালদৰে মিক্স কৰি লৈছো আৰু মই অকণমান সময়ৰ কাৰণে ভাজি থাকিম। 5 মিনিট পাছতে মোৰ সেৱেখিনি ভালদৰে ৰঙচুৱা হৈ গৈছে আৰু চেনিখিনিও ভালদৰে মিলি গৈছে, ক্ৰিস্পিও হৈ গৈছে। বেছি সময় নালাগে, 4 বা 5 মিনিটতে আমাৰ সেৱেখিনি ভালদৰে ভজা হৈ যায়। এতিয়া মই আধা সেৱে এটা প্লেটত ওলাই লৈছো আৰু আধা কেৰাহীতে থৈ দিছো। তাতে মই অকণমান ফুড কালাৰ ইউজ কৰিছো, অৰেঞ্জ কালাৰ। আপোনালোকে এইটো ইউজ নকৰিলেও হ'ব যদি নাই, এইটো একেবাৰে অপচনেল হয়। একেখন কেৰাহীতে মই ইয়াতে আধা লিটাৰ গাখীৰ দিছো। এইখিনি ভালদৰে উতলিবলৈ দিম। ইয়াতে অকণমান অৰেঞ্জ কালাৰ আপোনালোকে চাগে দেখিবলৈ পাইছে, সেইটো ফুড কালাৰৰ কাৰণে হয়। একেখন কেৰাহীতে যে দিছিলো সেইকাৰণে। গাখীৰখিনি উতলি থকালৈ মই ইয়াতে এটা টিফিন লৈছো। মোৰ কোনো চিচাৰ বাচন নাছিলে, সেইবাবে মই টিফিনেই ইউজ কৰিছো। তাতে মই ফাৰ্ষ্ট লেয়াৰটো বনাই লৈছো। যোনখিনিত মই কালাৰ ইউজ কৰা নাছিলো সেইখিনি সেৱে মই গোটেইখিনি ইয়াতে দি দিছো আৰু এনেদৰে ভালদৰে মিলাই দিছো। সেৱেখিনি ভালদৰে মিলোৱাৰ পাছত মই টিফিনটো ফ্ৰিজত থৈ দিছো। এয়া চাওক মোৰ গাখীৰখিনি উতলি আহিছে। এনেতে মই ইয়াতে 1 কাপ মিল্ক মেড দিছো, কনডেন্স মিল্ক। এইটো একেবাৰে অপচনেল হয়। আপোনালোকে যদি বেয়া পায় তেনেহ'লে ইয়াৰ সলনি আপোনালোকে বেছিকৈ চেনি দি দিব পাৰে। কনডেন্স মিল্ক দিলে আমাৰ যোনটো মিক্সচাৰ বনাম সেইটো একেবাৰে ধুনীয়া হ'ব, কনসিষ্টেন্সি বিৰাটি ধুনীয়া হ'ব। মিক্সচাৰটো অকণমান ঠিক হ'ব, খাবলৈ বিৰাটি ভাল লাগে। তাৰ পাছত মই এইটো লাৰি দিছো আৰু মাজে মাজে লৰাই থাকিব, নহ'লে তলত লাগি যোৱাৰ চান্স এটা থাকে আৰু তলত লাগি গ'লে মিক্সচাৰটো ভাল নহ'ব। সেইবাবে মাজে মাজে লৰাই থাকিব। মই ইয়াতে কনডেন্স মিল্ক 1 কাপে দিছিলো, সেইবাবে মই ইয়াতে মিঠা হ'বলৈ চেনিও দিব লাগিব। আপোনালোকে যদি কনডেন্স মিল্ক বেছিকৈ দিয়ে তেনেহ'লে চেনি নিদিলেও হ'ব। মই ইয়াতে অলপ অলপকৈ চেনি দি আছো আৰু মিলাইও আছো। মই ইয়াতে আধা কাপ চেনি দিছো, গুড়ি কৰি লোৱা চেনি। তাৰপিছত ভালদৰে লৰাই যাম আৰু অকণমান সময়ৰ কাৰণে মই উতলিবলৈ দিম। গাখীৰখিনি উতলি থকালৈ মই ইয়াতে এটা বাটি লৈছো। তাতে ঠাণ্ডা গাখীৰ লৈছো, মই ফ্ৰিজত থোৱা গাখীৰ লৈছো। তাতে 1 চামুচ কৰ্ণফ্ল'ৰ দিছো আৰু 1 চামুচ কাষ্টাৰ্ড পাউডাৰ দিছো। সেইখিনি মই ভালদৰে চেকি লৈছো এটা বাটিত। তাৰপিছত মই এইখিনি মিক্সচাৰত অলপ অলপকৈ দি লৰাই যাই থাকিম। গোটেইখিনি একেলগে নিদিব। ভিডিঅ'টোত দেখুৱাৰ ধৰণে মই যেনেদৰে কৰিছো অকণমান দিছো আৰু লৰাই আছো। গোটেইখিনি একেলগে দিলে বেয়া হৈ যাব। এয়া চাওক, এই মিক্সচাৰটো বেছিকৈ ঠিক হ'ব নালাগে, বেছিকৈ ডাঠ হ'ব নালাগে আৰু অকণমান ডাঠ হ'লেই হৈ যাব। এইখিনি সময়ত মই গেছৰ ফ্লেমটো একেবাৰে লোত ৰাখিছো, নহ'লে তলত লাগি যাব আৰু আপোনালোকে মাজে মাজে লৰাইও যাই থাকিব। এয়া চাওক 5 মিনিটমান পাছত মোৰ মিক্সচাৰটো একেবাৰে ধুনীয়া হৈ গৈছে। বেছি পাতলো হ'ব নালাগে, বেছি ডাঠো হ'ব নালাগে, ভিডিঅ'টো দেখুৱাৰ ধৰণে।
আৰু মই যোনটো টিফিনটো ফ্ৰিজত থৈ দিছিলোঁ সেইটো মই উলিয়াই আনিছোঁ। ইয়াৰে ওপৰত মই গৰমে গৰমে আমাৰ গাখীৰৰ মিক্সচাৰটো দি দিছোঁ। ঠাণ্ডা হোৱাত নিদিব, গৰমে গৰমে দিব। তাৰে ওপৰত মই ফুড কালাৰ যোনটো ইউজ কৰি চেৱেখিনি বেলেগকৈ থৈ দিছিলোঁ সেইখিনি মই ইয়াতে ধুনীয়াকৈ মিলাই দিছোঁ। এয়া চাওক। আৰু এইটো আমি বনাই পিনি ৩-৪ ঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈ দিব লাগে। যদি আপোনালোকে গৰমে গৰমে কাটি খায় তেনেহ'লে সোৱাদটো নালাগে। আপোনালোকে যদি ফ্ৰিজত থৈ দিয়ে তেনেহ'লে খাবলৈ বেছি ভাল লাগে। আৰু আপোনালোকে এইটো বেছিকৈ বনাই থৈ দিব পাৰে আৰু অলপ অলপকৈ খায়ো থাকিব পাৰে ফ্ৰিজত। আৰু ইয়াৰে ওপৰত মই ডেক'ৰেশ্যনৰ কাৰণে আলমণ্ডছ দিছোঁ। আপোনালোকে পিস্তা বাদাম যিকোনো ইউজ কৰিব পাৰে ডেক'ৰেশ্যনৰ কাৰণে। তাৰে পাছত মই টিফিনৰ ঢাকনিখন লগাই ফ্ৰিজত থৈ দিছোঁ ৩-৪ ঘণ্টামানৰ কাৰণে। তাৰে পাছত মই আপোনালোকক কাটি উলিয়াই দেখুৱাম। এয়া চাওক, ৪ ঘণ্টা হৈ গ'ল। এতিয়া মই আপোনালোকক কাটি দেখুৱাইছোঁ। খাবলৈ সঁচাই বিৰাটেই ভাল লাগিছিলে, ডিলিচিয়াছ, ক্ৰীমি। আপোনালোকে যদি এইটো বনাই খাই পোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাব। বস্তুবোৰ আনিলে গোটেইখিনি বস্তুবোৰ যদি আপোনালোকৰ ওচৰত থাকে তেনেহ'লে বনাবলৈ বিৰাটেই সহজ হয়। আৰু আজিৰ ৰেচিপিটো যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব।